নমস্কাৰ, বহু দিনৰ মূৰত মিনি ব্লগ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ইমান বেছি গৰম পৰিছে আৰু দুবু সুবিধা পালে বাথৰুমটোত সোমাই লৈ পেলাই শ্বাৱাৰটো লৈ সেয়া গা ধুই থাকে। কিমান যে ফূৰ্তি কৰে পানী লৈ। ধুৱাই কৰি আনি দিলোঁহে, সেইফালে চাওক সেন্দুৰৰ টেমাটো পালে মোৰ পাই গোটেই লৈ সেয়া হাতত সানিলে, আকৌ ধুৱাই কৰি আনি ল'লোঁ তাক। আৰু এইফালে যে দেখিছে পাজলখন মই অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ দুবুৱে খেলিবলৈ। তাৰপিছতে আহি পালে এয়া ঘৰৰ পৰা দি পঠিওৱা একদম ডাঙৰ এটা শাক পাচলিৰ টোপোলা। কিমান কি যে দি পঠিয়াইছে মানে বিচাৰি খুচাৰি দুখন ঘৰৰ পৰাই, মাৰ ঘৰৰ পৰা আৰু হাজবেণ্ডৰ ঘৰৰ পৰা। আৰু এয়া ঘৰতে লগা মধুৰিও দি পঠিয়াইছে মায়ে। খাই ভাল পাওঁ নাতিনীয়েকে খাব বুলি। বৰ ভাল লাগে ঘৰৰ পৰা দি পঠিওৱা টোপোলাটো খুলি। আৰু দুবুৱেও একেবাৰে বহি লৈছে টোপোলা খুচৰিবলৈ। সন্ধিয়া সময়ত ওলাই গ'লোঁ কিবা এটা খামগৈ বুলি, আৰু আহোঁতে সেয়া মিঠাই লৈ আহিলোঁ। চাওকচোন টেকেলিটোৰ নিচিনা পাছে, সোৱাদটো একদম পেৰাৰ নিচিনা। তেন্তে আজিলৈ আহিছোঁ, বাই।